हेलो एवरीवन स्वागतम जनाइছো मोर अन्य एटी ভিডিওলৈ আজি ভিডিওটি দেখি গম পাইছে সাগে জলফাই আচাৰে বনাব লৈছো যেহেতু প্ৰত্যেকটো সিজনৰে বিভিন্ন ধৰণৰ আচাৰ এটা জলফাই সিজন বাবে জলফাই আচাৰে বনাব লৈছো মই প্ৰথমে ভালদৰে ধুই লৈছো ধুই মেলি বইল হ'ব দিছো নিমখ অলপ দি যদি জলফাইখিনি পকা হয় তেতিয়া বইল নকৰিলেও হয় জলফাইখিনি আসলতে কেঁচা কাৰণে বইল হ'ব দিছো বেছি দেৰি বইল নকৰিলেও হ'ব যেতিয়া জলফাইখিনি ফাটি আহিব তেতিয়াই গেছটো অফ কৰি বেলেগ এটা পাত্ৰত কাঢ়ি ললে হ'ল যদি বেলেগ এটা পাত্ৰত আমি লগালগ কাঢ়ি নিদু তেতিয়া জলফাইখিনিত পানী সোমাই যাব আৰু আচাৰখিনি বেয়া হৈ যাব সেইবাবে লগালগ আমি বেলেগ এটা পাত্ৰত কাঢ়ি ল'ব লাগে এতিয়া মই গুটেখিনি ভালদৰে কাঢ়ি লৈছো আৰু ঠাণ্ডা হ'ব দিম এতিয়া জলফাইখিনি ঠাণ্ডা হৈ গৈছে ঠাণ্ডা হৈ যোৱাৰ পাছত মই কাটি লৈছো কাৰণ জলফাইখিনি সাইজটো ডাঙৰ আছিল গোটা গোটাকে দিব পৰাটো সম্ভৱ নহয় বেছি ডাঙৰ হলে মানে সেইবাবে মই আধা কাটি দিছো মানে গুটেখিনিৰে গুটি দিয়া নাই আধা গুটি ৰাখিছো আৰু আধা পেলাই দিছো কাৰণ সৰু সৰু বিলাকৰ গোটাকে দিছো এতিয়া মোৰ জলফাইখিনি ধুনীয়াকৈ কাটি হৈ গৈছে গুটিখিনি মই কাটি ললো এতিয়া ইয়াতে হালধি দিম আৰু নিমখ দিম ভালদৰে লৰাই লম হালধি নিমখ দি মেলি এটামান ৰ'দত শুকাব দিম বেছি শুকাব নালাগে বেছুকা যদি ৰ'দ হয় এটা ৰ'দ দিলে হ'ল এটা ৰ'দতে শুকাব দিম আসলে সিজনৰ বস্তু সিজনত বনালে ভাল লাগে আৰু যিসকলে আসলে বনাই ভাল পায় বা খাই ভাল পায় আসলে বনোৱাৰ যিসকলৰ আগ্ৰহ আছে সেইসকলেতো আৰু সিজনত নবনাকে থাকিবই নোৱাৰে ন সেই ঠিক তেনেদৰে আৰু অলপ হলো বনালে ভাল লাগে আজিকালিতো আৰু ঘৰত বা ওচৰ পাজৰতো পাবলৈ নাই বজাৰৰ পৰা কিনিব লাগিব হেতুনে বজাৰৰ পৰা কিনি আনিছো আৰু এতিয়া এখিনি ৰ'দত দিম ৰ'দত শুকাব দিম এটা ৰ'দে দিম আৰু বেছি নিদু এতিয়া মই মছলাখিনি ৰেডি কৰি লওঁ বেলে লৈছো জিৰা চপ ধনিয়া সৰিয়হ শুকান জলকীয়া আৰু মেথি এখিনি মানে অকমান কেঁচা কেঁচা ভাব হৈ থাকে তো কেঁচা হৈ থাকে কাৰণে মানে অলপমান 1 মিনিট 2 মিনিট মানৰ কাৰণে মানে গৰম কৰি লম আৰু তেতিয়া মানে পিছুতে সুবিধা হ'ব এখিনি এটা ঠাণ্ডা হ'ব দিছো ঠাণ্ডা হোৱাৰ পাছত পিছি লৈছো একেবাৰে মিহি কৰি দিয়া নাই এফালে মই তেলখিনি গৰম হ'ব দিছো এই মছলাখিনি এতিয়া ইয়াতে দি দিম ইয়াৰ লগতে হালধি দিছো আৰু লগতে নিমখো দিছো আৰু কালজিৰা দিছো কালজিৰাটো গোটাকে দিলে ভাল লাগে আৰু তেলখিনি একদম গৰমে গৰমে দিব লাগে দেই মানে অন্য মছলাত অন্য আচাৰত যেনেকে তেলখিনি ঠাণ্ডা কৰি পেলাই দিও জলফাইত কিন্তু একদম গৰমে গৰমে দিব লাগে মই একদম পুৰা গৰমে গৰমে দিছো কেৰাহীখনৰ পৰা মানে নমায়ে দিছো আৰু কালাৰৰ বাবে বা জ্বলাৰ বাবে ৰেড চিলি দিছো আৰু কালাৰৰ বাবে ৰেড চিলি দিলেতো আৰু জ্বলা নহয় আচাৰত অলপ বেছি জ্বলা হলে ভাল লাগে জ্বলাৰ বাবে বাৰীত গৈছো বাৰীত মানে জলকীয়া কেইটামান খুব ধুনীয়াকৈ পকি আছে ৰঙা ৰঙা হৈ আছে এইকেইটা জলকীয়া মানে ইমান খোৱা নহয় আৰু পেটত ধৰে যে সেইবাবে মানে আচাৰত দিবলৈ ভাল কিন্তু আচাৰত দিলে মানে খুব খাবলৈ মানে খুব ধুনীয়া হয় বেছি নাপালো আৰু হেই দি দিছো আৰু লগতে ভোট জলকীয়াও দি দিছো বেছি জ্বলা হ'ব আৰু ভালদৰে লৰাই মেলি এতিয়া ৰ'দত দিম আৰু কিন্তু এতিয়া মই বটলত নভৰাও এনে এইটো চৰিয়াত যিটো চৰিয়াতে মই সানিছো এইটো চৰিয়াতে মানে 2 দিন মান এনেদৰে ৰ'দত দিম মাজে মাজে লৰাই থাকিব আৰু এইখিনি একদম পুৰা বয়ামত ভৰাব পৰা হৈ গৈছে আৰু গোন্ধও মানে আতৰ পৰা মলমলাই গৈছে আৰু গম পাব তেতিয়া খাব পৰা হৈছে আৰু এতিয়া এনেকুৱা চিচাৰ বয়াম হলে ভাল কিন্তু চিচাৰৰ নহয় প্লাষ্টিকৰ ডাঠ এটা বয়াম লৈছো চিচাৰ নাই কাৰণে এটোতে ভৰাই থম আৰু ইয়াৰ আসলতে গোন্ধটোৱে আকৰ্ষণ গোন্ধটোৱে মানে খাওঁ খাওঁ লগাই দিয়ে আৰু এনেদৰে
আচলতে মই কম তেলত বনাইছোঁ, কাৰণ আমাৰ বেছি দিন নাযায়। যদি আপোনালোকে বহুত দিন ৰাখিব বিচাৰে তেনেহ'লে জলফাইখিনি ডুব যোৱাকৈ তেল দিব। মই বেছি দিয়া নাই, কাৰণ বেছি দিন আমাৰ নাযায়। আৰু যিসকলে এনেদৰে বনাই বা এইটো পদ্ধতি ভাল পালে তেনেহ'লে নিশ্চয় জনাব। আৰু শেষলৈ ভিডিঅ'টি চোৱাৰ বাবে বহুত বহুত ধন্যবাদ থাকিল। লগ পাইছোঁ এটি নতুন ভিডিঅ'ৰ সৈতে। আজিলৈ আহিছোঁ।